কি কম কি মোৰ ষ্টাইলত মহিলা ক'ব লাগিলে ব্লগ আহিছে এয়া কঠল আছে এয়া ৰশ্মি আছে ৰশ্মি চেনেলটো সকলোৱে চাব আৰু যিসকলে চোৱা নাই ধুনীয়াকৈ ভিডিঅ'বোৰ বনাই থাকে আপোনালোকে শ্বেয়াৰ কৰিব ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনেকৈ আগুৱাই যোৱাৰ কাৰণে সাহস দিব আৰু তাইক নাচালে ৰিয়ান আৰু নন্দাই বেয়া পাব একদম মধ্য বেয়া পাম গতিকে ভিডিঅ'বোৰ চাব বাপা হাৰে মই ৰশ্মিভূঞা আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু আজি দেখিছে পুৰা একদম জোজ হৈ আছে গৈ আছোঁ এজন মানুহক লগ কৰিবৰ কাৰণে ডনচালৈ আহিছে ইউটিউবাৰ মোৰ খুব প্ৰিয় ইউটিউবাৰ তো তাক লগ কৰিব গৈ আছোঁ ওৰাঙত আহিছে আৰু যোন আহি পালে যোনে কিবা কৰি আছে ঘৰত তো বলক তেন্তে ভিডিঅ'টো আজি বহুত বেছি ভাল লাগিব আৰু ধামাকাদাৰ হ'ব তেতিয়াহ'লে বলক সেই যোন ৰিয়ানৰ ঘৰ আৰু ৰিয়ানকতো চিনি পায়ে চবে এয়া ৰিয়ান কি খবৰ একদম ধুনীয়া তো আমি গৈ আছোঁ এতিয়া যোনজন মানুহক লগ পাবলৈ আহিছিলোঁ মানুহজনক লগ পাই মোৰ ফেভৰেট ইউটিউবাৰ হয় বহুত বেছি ভাল লাগে ভিডিঅ'বোৰ চাই দাদা এতিয়া কিবা এটা ক'ব থেংক ইউ সো মাচ আৰু পুৰা অসমীয়া মান সন্মানৰ পুৰা গামোচাখন পিন্ধাই দিলে ৰশ্মিয়ে কি বুলি পিন্ধাইছে তাই গম পাব এতিয়া ইউটিউবাৰ বুলি পিন্ধাইছে নে ফ্ৰেণ্ড বুলি পিন্ধাইছে নে কি খালি ভাল পোৱা ন বঢ়িয়া আৰু বহুত দূৰৰ পৰা আহিলে কেই কিলোমিটাৰমান আহিলা 5 কিলোমিটাৰমান কষ্ট কৰি আহিলা ভাল লাগিল আৰু আগন্তুক লগ পাই থাকিম আৰু ৰশ্মিও ইমান সুন্দৰকৈ ভিডিঅ'বিলাক বনাই থাকে আপোনালোকে আমাৰ যেনেকৈ চাই বা মৰম দিছে তেনেকুৱাকৈ এইকো দিব কাৰণ এইকো দিলে তেতিয়াহ'লে এই লাইফষ্টাইলটো এই লাইফ হেৰিটো ছাবস্ক্ৰাইব কৰিলে তেতিয়া গম পাব আৰু এই কি কৰি থাকে কিছুমানে পথাৰৰ মাজত ভিডিঅ' কৰে কিছুমানে অট্টালিকাত কৰে যোনে যি কৰে সেইমতে ছাবস্ক্ৰাইব কৰি দিলে ভিডিঅ'বিলাক আহি থাকিব নটিফিকেশ্যনবিলাক চাই থাকিব এই আৰু সঁচাই বহুত বেছি ভাল লাগিছে ভিডিঅ'তকৈ কিন্তু ভিডিঅ' আৰু ফটোতকৈ কিন্তু ৰিয়েলকৈ একদম ধুনীয়া কিউট কিউট ছোৱালী থেংক ইউ ছ' মাছ বেলেগ যি নহওক বাৰু বহুত বেছি ভাল লাগিছে লগ পাই দাদা যেনেকৈ ভিডিঅ'ত যেনেকুৱা তেনেকুৱাই ৰিয়েলো তেনেকুৱাই বহুত বেছি ভাল লাগিছে আৰু কণ্টেক্ট কৰা হয় বেলেগবোৰে যেনেকৈ মেছেজ কৰিলে ৰিপ্লাই চিপ্লাই নকৰে তেনেকুৱা নহয় ধুনীয়াকৈ ৰিপ্লাই চিপ্লাই কৰে বহুত বেছি ভাল লাগে আৰু বহুত বেছি হেপী মানে একদম লগ পাই একদম থেংক ইউ ময়ো হেপী বাৰু কথা পাতি থাকোঁ মেছেজত বা ফোনত কথা পাতি থাকোঁ আজি অন স্পট লগ পাইছোঁ একে জিন্দা লগ পাইছোঁ পুৰা এতিয়া বাকী কেনেকুৱা লাগিছে সেইটো তুমি জনাবা আৰু ভিডিঅ'ত নে কি বহুত বেছি ভাল আৰু বহুত বেছি হেপী একদম আৰু এইবোৰ সম্ভৱ হৈছে ৰিয়ানৰ কাৰণে ৰিয়ান নাথাকিলে মই লগ নাপালোঁ হয় মোৰ ভাল লগা মানুহজনক লাগিছে তুমি আহা আৰু ৰিয়ানো এটা ভাল মটিভেটৰ হয় ই খালি ইউটিউবত দিছে নে নাই নাজানো বাৰু ভিডিঅ' ধুনীয়া কথাবিলাক কয় মানে মজা আৰু তুমি অহাৰ কাৰণে বহুত মটিভেশ্যনবিলাক দি থাকে বহুত ভাল লাগিছে থেংক ইউ আৰু ৰশ্মি চেনেলটো সকলোৱে চাব আৰু যিসকলে চোৱা নাই ধুনীয়াকৈ ভিডিঅ'বোৰ বনাই থাকে আপোনালোকে শ্বেয়াৰ কৰিব ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনেকৈ আগুৱাই যোৱাৰ কাৰণে সাহস দিব আৰু তাইক নাচালে ৰিয়ান আৰু নন্দাই বেয়া পাব একদম মধ্য বেয়া পাম গতিকে ভিডিঅ'বোৰ চাব বাপা হাৰে কি কম কি মোৰ ষ্টাইলত মহিলা ক'ব লাগিলে ব্লগ আহিছে এয়া কঠল আছে এয়া ৰশ্মি আছে আৰু এই মাইনাটো আছে তুমি ৰশ্মিনা নে কি অনন্যা তাৰপিছত এয়া ৰিয়ান আছে মাইনা আছে এনেকৈ আৰু এই আহিল ইমান কষ্ট কৰি বহুত দূৰৰ পৰা লগ পাম বুলি ভিডিঅ' চাই ভাল পাই লগতে পাৰ্চনেলকৈ কথাও পাতোঁ মেছেজতো কথা পাতোঁ সেয়াই আৰু ভাল লাগে আজিকালি দুনিয়াত মানে ভাল পোৱা মানুহ খুব কম থাকে বেছিকৈ ইগন'ৰ কৰা বা বেয়া পোৱা থাকে ভাল পোৱা মানুহ পোৱাটো মানে একদম কপাল নহয় এখন চোতালা গতিকে ভাল পোৱা মানুহ পালে আৰু ভাল লাগে ওচৰত গতিকে সেয়াই আৰু সকলোৱে চাবা ভিডিঅ'বিলাক মোৰো ভাল লাগিল আৰু কিবা ক'বা
তুমি কোৱা যিমান কোৱা আৰু কি ক'ম আৰু তোমাৰ তুমি ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক বনাই থাকিবা আৰু মানে ভিডিঅ' বনালে প্ৰথম এটা কথা কি তুমি প্ৰথম পইচাত মাথা মাৰিব নালাগিব কিছুমানে তাৰমানে ইউটিউবত আহিলে মানে পইচাত মাথা মাৰি দিয়ে পইচাত মাথা মাৰা নহয় প্ৰথমতে চবৰে ভিডিঅ' আমাৰো আজিৰ তাৰিখত শিকিব লগা বহুত কথা আছে মানুহ মৰাৰ আগদিনাখনলৈকে শিকিব লগা থাকে পৃথিৱীত কিমান বস্তু কিমান আনকি এই পোক এটাৰ নামো হয়তো আমি নাজানো ক'ৰবাত বেলেগ দেশত আছে সেনেকুৱা জানিব লগা বহুত কথা থাকে কৰি যাই পেলাই শিকি থাকিব লাগিব গতিকে ইউটিউবত মানুহে আদৰি ল'ব লাগিলে কেনেকুৱা কি কৰিব লাগে বেছি মানুহে মানে বৰ পায় আজিকালি টিভিয়ে চাবৰ কাৰণে টাইম নাই চবৰে পকেটতে থাকে মোবাইলটো ইউটিউবটো ওলাই লয় যি পালা অলপমান যদি কিবা বেয়া পালা লগে লগে কাটি দিলে গতিকে তোমাৰ ভাল লাগিলে নহ'ব তোমাক যোনে চাইছে সিও ভাল পাব লাগিব বস্তুবিলাক সেনেকুৱাকৈ পূৰা আগবাঢ়ি যাই থকা কৰি যাই থকা আমি আছোঁ লগ পাই থাকিম নেকি তাকে নিজে মৰম দিলে আনে মৰম দিব যেনেকৈ দণ্ডাই আমাক মৰম দিছে তেনেকৈ আমি দণ্ডাক মৰম দিছোঁ আৰু নিজফালে জগত ভাল নেকি প্ৰথমতে নিজে ভাল হ'ব লাগিব শুদ্ধ হ'ব লাগিব এইফালে দেখাই দিয়া খুৰাহঁত আছে এইফালে খুৰাহঁত আছে ৰিয়ানৰ মামা নেকি মোৰো মামা হ'ব নমস্কাৰ মামা আৰু এইফালে ৰিয়ানৰ মাহীয়ে হ'ব নেকি ন মামী ৰিয়ানৰ মাহী আৰু ৰিয়ানৰ দেউতাক আৰু ৰিয়ানৰ ঘৰ বহুত বেছি ভাল লাগিলে আহি তেনে ৰিয়ানহঁতৰ ঘৰত আৰু এই চালা মোক ঘৰখন চিনাকি কৰি নিদিয়ে ঠিকছে দিব লাগে গালি কমেণ্টত ঠিকছে গালি দিব ইয়াক তাকে মাজত আছে আৰু এজন ইউটিউবাৰ দেখাও মুখত তো এতিয়া আমি ৰিয়ানহঁতৰ ঘৰৰ পৰা ওলালোঁ এতিয়া বাগান চাব গৈ আছোঁ আগফালে ৰিয়ানহঁত গ'ল দণ্ডাহঁত আহিব গৈলোঁ বাগান লগ পাইছোঁ আজি ৰশ্মিয়ে আমাক ফুৰিব লাগি লৈ আহিছে ক'ত লৈ যায় গম নাপাওঁ এতিয়া যাই আছোঁ আমি তাৰে সেনে তাতে হিচাপ নাই তাতে যোনে ধুৱাব আগি নিশা মোহনা কুলিৰ মাত মায়া ভৰা জোনাকী নিশা সুবাসী সমীৰে চুমে ৰিয়ানে আমাক বাগান দেখাব আনিছে এখন ৰিয়ানৰ বাগান ৰিয়ানে এতিয়া মোক লৈ আহিছে মোৰ যদি ভাল লাগে তেতিয়াহ'লে ৰিয়ানে মোক এখন গতাই দিম বুলি কৈছে কিন্তু মোৰ মানে বহুত কামটো অসমৰ কাৰণে আহিব নোৱাৰোঁ কিন্তু ই উপযাচি দিছে যিহেতু মই মানে ভাবছোঁ আৰু পচন্দ হৈছিলে তুমি কৈছা যদি আৰু অলপ হৈছে বাৰু কিন্তু হ'লেও বহুত কৈ আছে মোক এই দাৰ্জিলিঙৰ ফালেও কৈ আছে ল'বৰ কাৰণে টাইম মিলাব পৰা নাই আৰু চাহ খোৱা মানুহবিলাক অলপ কমি গৈছে অসমত সেইকাৰণে চবে কফি খোৱা হৈছে সেইকাৰণে অলপ চিন্তাটো পৰি আছোঁ হ'লেও ৰিয়ানে গতাইছে যদি আৰু চাব লাগিব এইখিনি তোমালোকক কেতিয়াবা আহিবি চাই দিবি নিশ্চয় মেছেজ নহয় ষ্টেটাছ দি মেছেজ কৰি আছে ফটোবিলাকৰ ষ্টেটাছ ভয়তে বৰ ভয়ত নহয় নেক্সট টাইম আহিলে পিলিক লৈ আহিবা অ'কে পিলি জিন্দাবাদ পিলি মই আমি চব আহিম এইটোত আহিব নোৱাৰি তাৰমানে এইটোত আহিব লাগিব বৌক আনিলেতো এইটোতে আহিব লাগিব এইটোত আহিব লাগিব নখটো মই তেতিয়া চাইছিলো নখটো নীলা হৈ আছে কিবা কালাৰ লাগিছে বুলি ভাবিছিলো একদম চুলিৰ আগত লাগি চাইছা একদম কি বস্তু এবাৰ পৰা আহিলে পলিথিন চলিথিন পিন্ধিয়ে পেলাম এবাৰ পৰা আহিলে পলিথিন চলিথিন পিন্ধিয়ে পেলাম তাৰমানে মই নকলি তাৰমানে ভাবিলা হয় কি লেতেৰা হয় এনেকে ভাবিলা হয় নহয় মই ৰং লাগি আছে বুলি ভাবিছিলো লোহাৰ টুকুৰা পৰিছিল অলপমান দুখ পাইছিলো এতিয়া কালাৰ মানে আমি আকৌ গৈ আছো বাগানত উঠিলো ৰিলচ চিলচ বনালো ভালকে ফটো উঠা নহ'লে নেকি উঠি মেলি এটা গৈ আছো দণ্ডাহঁত আছে ব'লা ओ मेरे रांझे
मुझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झकझोरी क्यों ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जग ताने पे ताने दे उनकी सुने ना যাও বাই বাই কালি লগ পাম এতিয়া আমি দন্দাহঁতক এৰি পূৰা ঘৰত গৈ আছোঁ ব'লা 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 ঘৰত যাওঁ এতিয়া ঘৰ পামেই আৰু খাই লৈছোঁ অকণমান এনাৰ্জি অনন্যা তুমি মোৰ আজি ব্লগত একোৱে কোৱা নাই কোৱা কি ক'ম চবে লাইক কৰিব ভিন্দ কমেণ্ট কৰিব